বিশ্বকাপ শেষ হলেও বিশ্বকাপৰ ক্ৰেজ শেষ হোৱা নাই। আজি মই আপোনালোকক মোৰ প্লেইং 11 কম। মোৰ প্লেইং 11 প্ৰথমতে থাকিব সঞ্জু চেমছন। সঞ্জু চেমছনে প্ৰথম কেইখনমান মেচত খেলিবলৈ নাপালেও পিছৰ ফালে ভাল পাৰফৰ্মেন্স দিছে। বিশেষকৈ তিনিখন মেচত তিনিটাকৈ 50। তাৰপিছত সঞ্জু চেমছনৰ লগত ওপেনিং কৰিব ফিন এলেনে। ফিন এলেনে ছেমিফাইনেলত মাত্ৰ 33টা বলত 100 কৰিছে। 3 নম্বৰত আহিব ঈশান কিষাণ। ঈশান কিষাণে পাকিস্তানৰ ফাইনেলত প্ৰমাণ কৰি দিছে তেওঁ কিমান ইম্পেক্টফুল। ঈশান কিষাণৰ পিছত আহিব জেকব বেথৱেল। জেকব বেথৱেলৰ আপোনালোকে ছেমিফাইনেলত ইনিংছটো দেখিছে এগেইনষ্ট ইণ্ডিয়া। তাৰপিছত হাৰ্দিক পাণ্ডিয়া। যেতিয়াই মেচত অলপ ক্ৰাঞ্চ সিচুৱেশ্যন আহে হাৰ্দিক পাণ্ডিয়াই নিজৰ 100% দিয়ে আৰু হাৰ্দিক পাণ্ডিয়া মোৰ টিমৰ কেপ্টেইনো হ'ব। তাৰপিছত শিৱম ডুবে। মানুহে দেখাত সঞ্জু চেমছন, জসপ্ৰীত বুমৰাহ, ঈশান কিষাণ, তিলক বৰ্মা আদি সকলোৰে কথা কয়, কিন্তু শিৱম ডুবে যিটো ইম্পেক্টফুল ইনিংছ যোৱা কেইবছৰমানৰ পৰা দি আছে, বিশেষকৈ 2024 ৱৰ্ল্ড কাপ ফাইনেলত, এছিয়া কাপৰ ফাইনেলত, যোৱা মেচত, লগতে নেদাৰলেণ্ডৰ এগেইনষ্টৰ মেচত, তেনেকুৱা মেচত কোনো মনত থকা ইনিংছ নেখেলিলেও বহুত ইম্পেক্টফুল ইনিংছ খেলে, যেনেকুৱা 8টা বলত 22, 20টা বলত 30 ৰান। তাৰপিছত 7 নম্বৰত উইল জেক্স, অফ স্পিনাৰ লগতে ৰাইট হেণ্ডেড বেটছমেন। উইল জেক্সে এইবাৰ 4টাকৈ মেন অফ দ্য মেচ পাই প্ৰমাণ কৰি দিছে যে তেওঁ এজন ভাল অলৰাউণ্ডাৰ। তাৰপিছত 8 নম্বৰত আহিব জেছন হোল্ডাৰ। মোৰ বেটিং লাইনআপ 8 নম্বৰলৈ থাকিব। মই জেছন হোল্ডাৰক পিক এইকাৰণে কৰিছো তেওঁৰ বিশ্বকাপৰ পাৰফৰ্মেন্সৰ পৰা। তাৰপিছত মিষ্ট্ৰি স্পিনাৰ বৰুণ চক্ৰৱৰ্তী। বৰুণ চক্ৰৱৰ্তীৰ দুখনমান মেচ বেয়া গৈছে, অলপ মাৰ খালেও তেওঁ উইকেট ল'বই ল'ব। ৱৰ্ল্ড কাপৰ হাইয়েষ্ট উইকেট টেকাৰ, গতিকে বৰুণ চক্ৰৱৰ্তীক এৰিব নোৱাৰি। তাৰপিছত ওৱান্স ইন এ জেনেৰেশ্যন বলাৰ জসপ্ৰীত বুমৰাহ। জসপ্ৰীত বুমৰাহৰ পাৰফৰ্মেন্সৰ কথা ক'বই নালাগে, আপোনালোকে গমেই পায়, বেষ্ট ইন দ্য ৱৰ্ল্ড। নম্বৰত লুংগি এংগিডি। লুংগি এংগিডি ৱৰ্ল্ড কাপত এটা নতুন ৰূপত আহিছে, তাৰ শ্লোৱাৰ ওৱান কোনো পিক কৰিব নোৱাৰে। হয় অলপ দিন বেয়া আছিল সাউথ আফ্ৰিকাৰ আৰু সেইকাৰণে সাউথ আফ্ৰিকা ওলাই গ'ল, কিন্তু লুংগি এংগিডিৰ পাৰফৰ্মেন্স মানিবলগীয়া। গতিকে এইটো মোৰ বিশ্বকাপৰ প্লেইং 11। আপোনালোকে আপোনালোকৰ প্লেইং 11 কমেন্টত জনাওক। জয় হিন্দ।